নমস্কাৰ। আত্ম অনুশাসন আপোনাৰ জীৱনৰ বাবে কিমান প্ৰয়োজনীয় আপুনি জানেনে? আহক জীৱনত কিবা এনেকুৱা কাম কৰোঁ যিবোৰ কোনেও কৰা নাই। এজন আদ্যৱন্ত ঘৰৰ ল'ৰা আছিল। ল'ৰাজনে এদিন সিদ্ধান্ত ল'লে যে সি UPSC এক্সাম দিব, IAS অফিচাৰ হ'ব। ল'ৰাজনে UPSC সম্বন্ধীয় বহুতো কিতাপ কিনি আনি পঢ়িবলৈ আৰম্ভ কৰিলে। তাৰ পৰীক্ষালৈ মাত্ৰ 10 মাহহে বাকী আছিল। প্ৰথম মাহটো সি বহুত উৎসাহেৰে পঢ়িলে। মাত্ৰ অলপ সময়হে শুইছিল। সি এনেদৰে কষ্ট কেৱল 1 মাহে কৰিলে, কিন্তু লাহে লাহে তাৰ আমনি লগা হ'ল। আকৌ সি আগৰ দৰে হৈ পৰিল। তাৰ পিছত সি UPSC এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিলে। জীৱনত সফলতা পাবলৈ মটিভেশ্যন কেৱল 1% কামত আহে, বাকী 99% আত্ম অনুশাসনৰ পৰা আহে। আপুনি যি কৰিব বিচাৰে সেই কামটো আপুনি সম্পূৰ্ণৰূপে কৰিবলৈ চেষ্টা কৰিব লাগিব। যেতিয়া কোনোবা আৰ্মিত ভৰ্তি হয় তেতিয়া তেওঁক সকলোতকৈ আগত শিকোৱা হয় আত্ম অনুশাসন বা সেল্ফ ডিসিপ্লিন। সেল্ফ ডিসিপ্লিনে সকলো ঠাইতে সকলো সময়তে নিজৰ কাম বা ডিউটি কৰাত সহায় কৰে। তেতিয়াহে মানুহ সফল হয়। জীৱনৰ এই আচল যুদ্ধত জয় বা সফল হ'বলৈ আপুনি যদি কিবা শিকিব লাগে তেতিয়া সেল্ফ ডিসিপ্লিন শিকিব লাগিব। সেল্ফ ডিসিপ্লিন কেনেকৈ আহিব? প্ৰথমতে সেল্ফ ডিসিপ্লিন বনাবলৈ আপুনি নিজৰ জীৱনৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। আপুনি জীৱনত কি কৰিব? আপোনাৰ জীৱনত কি বস্তু সকলোতকৈ বেছি প্ৰয়োজনীয় আগতে সেইটো নিৰ্ধাৰণ কৰি ল'ব লাগিব। দ্বিতীয়তে মই এই কামটো কৰিব লাগে এইটো ভবাৰ সলনি ভাবক যে মই এই কামটো কৰিম। আপুনি অনুভৱ কৰিব লাগে যে মই এই কামটো কৰিব লাগে। আপুনি তেতিয়া সকলো কামেই কৰিব পাৰিব। তৃতীয়তে আপুনি যিকোনো কাম কৰাৰ আগতে সেই কামটো নিজৰ বিচাৰত কৰিব লাগিব। যিকোনো কাম কৰাৰ আগতে প্ৰয়োজন এইটো বুজাটো যে মই এই কামটো কৰিব পাৰিম বা মই এই কামটোৰ কাৰণে জন্ম হৈছোঁ। তেতিয়া আপুনি সফল হ'ব। চতুৰ্থতে যেতিয়া আপুনি বহুত ডাঙৰ এটা টাৰ্গেট কৰি লয় তেতিয়া আপুনি বাৰে বাৰে ভাবিব নালাগে যে মই বহুত ডাঙৰ কাম কৰিব লাগিব। কেনেকৈ কৰিম? আপুনি কেৱল এইটো ধ্যান দিব লাগিব যে মই কেনেকৈ আজি এখোজ আগবাঢ়ি সেই সফলতাৰ ওচৰ পাওঁ। আৰু শেষত আপোনালোকে কিছুমান অভ্যাস সলনি কৰিব লাগিব। আৰু এনেকুৱা কি অভ্যাস আছে যিটো আপোনাৰ সফলতাৰ বাবে লাগে সেইটো অভ্যাস গঢ়ি তোলক। আহক জীৱনত কিবা এনেকুৱা কৰোঁ যিবোৰ কোনেও কৰা নাই, যাৰ কাৰণে অকল আপুনি জন্ম হৈছে। আপোনাতকৈ ভালকৈ আৰু কোনেও কৰিব নোৱাৰে। নিজৰ ধ্যান ৰাখক আৰু আগবাঢ়ি গৈ থাকক। ভাৰতবৰ্ষৰ নাম উজ্জ্বল কৰাৰ লগতে পৃথিৱীতো ভাৰতৰ নাম উজ্জ্বল কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত চাই আছে যদি পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।